আচৰিত আচৰিত পিতাই পিতাই কি দুখত মোক ৰাজ্যৰ সিংহাসনৰ পৰা বঞ্চিত কৰিব আৰু আৰু দাদা সমৰক ৰজা পাতিব অসম্ভৱ 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 ই কেতিয়াও হ'ব নোৱাৰে পিতাৰ অবিহনে মগধ ৰাজ্যৰ ৰজা কেৱল এই চন্দ্ৰসিংহ যদিহে পিতাই সমৰক ৰজা পাতিব খোজে তেতিয়া গোটেই মগধ ৰাজ্য ধূলিৰ লগত মিহলাই শ্মশানত পৰিণত কৰি আৰু যদিহে তেনে কৰিব নোৱাৰো তেতিয়া পিতা আৰু সমৰক পিতা আৰু সমৰক ৰাজ্যৰ পৰা বহিষ্কাৰ কৰি গোটেই মগধ ৰাজ্য নিষ্কণ্টক কৰিলাম হয় হয় মগধ লাভ নহয় নহয় মগধৰ প্ৰতিজ্ঞা এইয়া মোৰ ভীষণ প্ৰতিজ্ঞা যাওঁ মই পিতাৰ সমীপে